Hello guys, welcome to my YouTube channel MS Assam Vlogs. আৰু আজি যোৱাকালি ফাৰ্ষ্ট সময়ত বহুত পিকনিক খালোঁ আৰু আজি পিকনিক শেষ হ'ল সকলো। আজি হৈছে জানুৱাৰীৰ 3 তাৰিখে আমি মেজি ঘৰ বনাবলৈ ষ্টাৰ্ট কৰিছোঁ আজি। তো ভিডিঅ'টো চাই থাকিব শেষলৈকে। মেজি ঘৰ মাঘ বিহু আহি আছে, সেইকাৰণে মেজি ঘৰ বনাম। সকলো বছৰে বনাম মেজি ঘৰ। এইবাৰ এই বছৰীয়াও আমি মেজি ঘৰ বনাম। তো ভিডিঅ'টো চাই থাকা লাষ্টলৈকে। আমি সকলে বাছ কাটিব আহিছো। ইয়াতে এই বাছ থোপা আছে। বাছ খাও আৰু ইফালে আছে পিলি অৰবিন্দ। ভালকে কাট এখন মানে ধাৰে নাই অ হয় নেকি? দে এই কুঠাৰ লাগিল কুঠাৰ অ কোথায় খচ মাৰি দে টান ইয়াৰ বাছ ওলাই আছে, ভালকে ওলোৱা দে। কানেক দে, ভালকে কাট দে। ঘুরি খাবি ঘুরি সেই ঘুরি খাবি ঘুরি এলাকাটা নেওয়া লাগে দে। ঐ এটাই হ'ব আমাৰ বাছ শুকা হল খিনিত আছে আৰু বাছ শুকাব আছে বহুত। ঐ এইখিনি বোলে চাল হ'ব কয়ডাল বাছ কাটিল? 15 ডাল না লাগিব আৰু পিছত আমাৰ ভেলাঘৰ নহয়, অসমীয়াত ক'ব মেজি ঘৰ আমি এইখিনিতে বনাম। এইখিনি জেগা কওঁ মজা একদম। আমাৰ বছৰে ইয়াতে বনাওঁ, মেজি ঘৰ বনাওঁ। আমাৰ বাছ বিলাক হোৱা হ'ল আৰু ইয়াতে আছে বাছ কাটি আছে উপৰোক্ত, আৰু ৰবীন্দ্ৰই আছে মাপ কৰি কাটি আছে। আৰু ইয়াতে চাওক মাপ চক লৈছে ভেলাঘৰ মেজি ঘৰ চাওক। এইখিনিতে মেজি ঘৰটো বনাম সুন্দৰকে, চাই থাকিব। স্কাপ আমাৰ বেলেগ কথা আহিছে। এনেকা হ'ব আমাৰ কি মাথা হল ইটা বনাম ইটা বনাম মজা বনাম না ইটা, চাই থাকিবি। ঐ নক্সা বুজা পাইলে কমেন্ট করবি। নক্সা বুজা পাইলে কমেন্ট করবি, আমার ঘরে কমেন্ট করবি আর সাবস্ক্রাইব এন্ড লাইক কমেন্ট। জলদি কাট চাওক কাৰা খুন্দি আছে দে জলদি। ফোন করছে চাওক মাপ কৰি আছে। হ'ব এইখিনি হ'ব থাপা হ'ব তই দে হ'ব দে মাফ কৰিছা
গোয়েংকিয়া নাকি মানৱ কাৰাখন্দি আছে নাকি সৰুকাৰ কাৰণে ইয়াতে আমাৰ ভেলাঘৰটো হ'ব কিন্তু আৰু আহি যাবি আমাৰ পিলি এটা বাছ কাটিয়া আছে মানে মাপ জব গিলা লৈ আছে আৰু পিলি এটা লিটা কয়টাৰ খুটি কাটিল হা 50 ডাল মানে এইবাৰ চিষ্টেম গিলা কেনেকা হ'ব 2 তলা বিল্ডিং ন আচ্ছা 2 তলা বিল্ডিং নহ'ব তাই ক দুটা নহয় হে ধাবা নাম হাবা এই তালে গোটাখানে মাংস খাব আহিবি গোটাখানে মাল খাবা আহিব লাগিব না বহিয়া বহিয়া তো গতিকে এলা আমি চিষ্টেম গিলা বানাই আছং কাৰা খুন্দি আছো এলা জুৰণি মুকুলি কৰলো আজি ওকে দ জুৰণি মানে চিষ্টেম গিলা হৈ আছে আজি এসাক খুঁটি কৰা হ'ল কিডাল মান এসাক খুঁটি গিলান সকলো কৰা হ'ল খুঁটি এসাক সকলো খুঁটি কৰা হ'ল এয়া মোৰ মিঠা মিঠা ঐ মিঠা তামোল দে দে তামোল এয়া সকলো কমপ্লিট হ'ল খুঁটি কেইটা দি